হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক ভালেই আছে। ময়ো ভালেই আছোঁ। পোনপ্ৰথমতে আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকক মই প্ৰত্যেকটো সপ্তাহতে এটা হ'লেও ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁৱেই। যিহেতু আজি বতৰটো খুবেই বেয়া, সেইবাবে মই বাহিৰত গৈ ভিডিঅ' বনাব পৰা নাই। মই দুখিত। সেইকাৰণে আপোনালোকক আজি মই মোৰ ৰুমৰ পৰা এটা সৰু ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকলৈ। ভিডিঅ'টোত আজি মই এফাকি যোজনা আৰু এফাকি বিহু নাম গাবলৈ চেষ্টা কৰিম। কেনেকুৱা হয় নাজানো, বহুত দিন বিহু গোৱাও নাই আৰু মোৰ মাতটো সিমান ভাল নহয়, হ'লেও ভাল কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক শেষলৈকে ভিডিঅ'টো চাব আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ বিহু নাম আৰু যোজনা ফাকি শুনি আপোনালোকে কেনেকুৱা পালে। মনোৰণীয়া খোপা মোহনীয়া অ কপৌ ফুলে পা হিঅ নাই ধন বজোৱা ঢোল পেঁপা গগনা ঐ পখিলা উৰা দিউৰো কাহিলি পুৱাতে হায় বাঁহী চোতাল হাৰোতে ঘনাই নোচা বাটলে তোমাকে দেহা দেখা পাওঁ, তোমাকে দেহা দেখা পাওঁ বুলি হালে বোৱা হালোৱাক চাওঁনো জুমি জুমি কি জানিবা তোমাকে দেখো মোৰে চেনাইতি তুমি ৰলাহি মোৰ মনৰ ফুলনিত চেনাইতি ৰঙানুকৈ গোলাপৰ ৰঙানুকৈ গোলাপৰ পাহি। এয়াই আছিল যোজনা আৰু বিহুনাম ফাকি। যিমান পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰিলোঁ। নাজানো কেনেকুৱা হৈছে, আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।